আপোনালোকে মোৰ প্ৰথম ভেলেণ্টাইন ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰমৰ কাৰণে মই যথেষ্ট উৎসাহিত হৈছোঁ আৰু এইটো দ্বিতীয়টো ভিডিঅ' ভেলেণ্টাইন ডে'ৰ ওপৰত। আৰু এইটো ভিডিঅ' স্পেচিয়েল, এইটো এইকাৰণেই স্পেচিয়েল কাৰণ এই ভিডিঅ'টোত আছে অসমৰ বহুকেইজন জনপ্ৰিয় লোক যাক আপোনালোকে চিনি পায়। তেওঁলোকেনো কি ভাবে ভেলেণ্টাইন ডে'ৰ বিষয়ে, গতিকে এই ভিডিঅ'টো চাওক স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ইয়াৰ আগৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে, চাবলৈ নাপাহৰিব। ব'লক তেওঁলোকেনো কি ভাবে তাক জানো। আমাৰ লগত আজি এতিয়া বৰ্তমান উপস্থিত আছে অসমৰ জনপ্ৰিয় সাংবাদিক জাৰি হুছেইন ছাৰ। আৰু আজি যিহেতু খুব প্ৰাসংগিক হৈছে আৰু ছাৰ সদায় চিৰজীৱন ইমান ধুনীয়া ভেলেণ্টাইন ডে' বিষয়ে আজি কথা পাতি আছোঁ। কি ভাবে ভেলেণ্টাইন ডে' বিষয়ে, এদিনীয়া ভেলেণ্টাইন ডে'? মই এই ভেলেণ্টাইন ডেটো আমি আগতে থাকোঁতে শুনা নাছিলোঁ, মানে পতাও নাছিলোঁ, জানো আৰু চেইণ্ট ভেলেণ্টাইনছ, কিন্তু মানে তেনেকৈ পতা নাছিলোঁ। কিন্তু মই আমাৰ হেৰিত কিন্তু নাপালোঁ পাতি পেলাই বয়সত। মানে আমি বিয়া হোৱালৈকে সেই ভেলেণ্টাইনছ ডে নাছিল। বৰ্তমান মানে প্ৰাসংগিক মানে কি আৰু পাতে আৰু মানুহে পাতে। মই ভাবোঁ ঠিক হে, যদি কাৰোবাক ভাল পায় তো এদিনাই কিয় সদায় পাতিব লাগে ভেলেণ্টাইনছ ডে। বেয়া বুলি নাভাবোঁ, ইটছ গুড। কিন্তু এদিনৰ কাৰণেতো নহয়, মানে প্ৰেম হ'লে সদায় মানে ঠিক হে, এটা দিন স্পেচিয়েল, যেনেকৈ মানে বাৰ্থডে চেলিব্ৰেট কৰে, ঠিক আছে। এটা লাভৰ ডে, প্ৰেমৰ ডে, ঠিক হে, ইটছ গুড, চেলিব্ৰেট কৰিব লাগে। ছাৰে এটা দিন যিটো কৈছে সেয়া তেওঁ প্ৰাসংগিক যদি ভাল বুলি কৈছে, গতিকে প্ৰেম সদায় থাকে, প্ৰেম সদায় হ'ব লাগে, আৰু প্ৰেমৰ কাৰণে এটা দিন খুবেই জৰুৰী। তুমি কেনেকৈ চেলিব্ৰেট কৰিলা সেইটো কথা কোৱা। ছাৰ মইতো চেলিব্ৰেট ডিউটিত আছোঁ, কৰিব লাগিব। ডিউটি শেষ হ'ব অলপ পাছতে। বঢ়িয়া, থেংক ইউ ছাৰ। যিহেতু আজি প্ৰেমৰ দিন আৰু প্ৰেমৰ কথা পাতি আছোঁ আমি, আৰু আমাৰ লগত বৰ্তমান উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক ছায়ামণি ভূঞা। আমি ছায়াবাৰ পৰা জানিব চেষ্টা কৰিম তেওঁ আজিৰ দিনটো, প্ৰেমৰ দিনটোক তেওঁ কেনেদৰে বিশ্লেষণ কৰে। মই প্ৰত্যেকটো দিনেই প্ৰেমৰ দিন হোৱাটো আশা কৰোঁ। সেইকাৰণে তথাপিও কেতিয়াবা বিশেষ দিনবিলাক আচলতে আমি পালন কৰিব লাগে। তেতিয়া আমি বিশেষভাৱে এদিনৰ কাৰণে হ'লেও হৃদয়খনৰ প্ৰয়োজন অনুভৱ কৰোঁ মানে। সেইকাৰণে মই ভাল পাওঁ। মই ভাবোঁ যে চেইণ্ট ভেলেণ্টাইনছৰ নামেৰে যিটো প্ৰেমৰ দিন, প্ৰেমৰ উৎসৱ উদযাপন কৰা হয়, মই ভাবোঁ এইটো মানুহৰ বুকুৱে বুকুৱে থাকিব লাগে। আৰু এতিয়া আমি বুঢ়া হ'লোঁ, আৰু এতিয়া বিশেষ প্ৰেমটো আমাৰ এতিয়া বিশেষকৈ আমি নিজে উদযাপন কৰিবলৈ, তথাপি মই ভাবোঁ প্ৰত্যেকগৰাকী ব্যক্তিক মই ভাল পোৱা, মই মানুহ যিহেতু ভাল পাওঁ, গতিকে মানৱ প্ৰেমৰ অৰ্থটো যদি মই ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আজিৰ দিনটোৰ শুভেচ্ছা মই সকলোকে দিছোঁ। প্ৰতিটো দিনেই প্ৰেমৰ দিন হওক, হৃদয়খনৰ প্ৰয়োজন সকলোৱে অনুভৱ কৰক, কংক্ৰিটৰ পৃথিৱীত হৃদয়খন জিলিকি থাকক, মানুহৰ মনবোৰ সেউজীয়া হওক, সেইটোৱে আশা কৰোঁ সকলোৰে পৰা। আৰু আজিৰ দিনটো আপোনালোক সকলোৱে ইজনে সিজনক বিশেষভাৱে মৰম দিয়কচোন। আকৌ আজিৰ দিনটোত দিয়া বিশেষ মৰমখিনিৰ কাৰণে ভৱিষ্যতৰ বহুদিন আপোনাৰ ভালে যাব। তেনেকৈ আমি বিশেষ দিনবিলাকক এনেকৈ উদযাপন কৰিব লাগে। ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমাৰ লগত আছে নিপদাই কেনেদৰে ভাবে আজিৰ দিনটোক, কি ভাবিব ভেলেণ্টাইন ডে'ৰ বিষয়ে? নাই, আজি প্ৰেমৰ দিনটো সঁচাই ভাল লাগে। বছৰৰ 365টা দিন সকলো লোকে বিভিন্ন চিন্তা চৰ্চাত থাকে, কেইবাটাও বিশেষ দিন তাত উদযাপন হয়। তাত মই ভাবোঁ যে এটা বিশেষ দিন প্ৰেমৰ বাবে থকাটোত কোনো অপৰাধ হ'ব নোৱাৰে। আৰু এইটো ভাল ভাবিব লাগে, অকল ধৰক প্ৰেয়সীৰ লগতে প্ৰেম নহয়, পিতৃ মাতৃৰ লগতো কাৰোবাৰ প্ৰেম থাকিব পাৰে, বন্ধুবৰ্গ বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে। মুঠতে এইটো এটা প্ৰেমৰ দিন, সকলোৱে উদযাপন কৰক, মই তাকে আশা কৰিছোঁ। আপোনাৰ জানো নিপদা বৰ্তমান বিয়া পতা, আপোনাৰ প্ৰেম বিবাহ নে এৰেঞ্জ মেৰেজ? নাই, মোৰ প্ৰেম বিবাহে। কেনেকৈ হৈছিলে? মই তেতিয়া আকাশবাণী গুৱাহাটীত কেজুৱেল এনাউন্সাৰ আছিলোঁ। 2008 চনত আছিলোঁ। আৰু তেওঁ মোৰ লগত একেলগে তেতিয়া আকাশবাণী, নামটো কৈ দিয়ক, বৌৰ নামটো কৈ দিয়ক। স্মিতা গোস্বামী। বৰ্তমান বৌ বৰ্তমান তাই ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টত কৰ্মৰত, আৰু আকাশবাণী গুৱাহাটীতো এতিয়া কেজুৱেল এনাউন্সাৰ হিচাপে কৰি আছে। সেই তেতিয়াই প্ৰেম আৰম্ভ হৈছিলে। কেনেকৈ হৈছিলে? ৰেডিঅ'তে হৈছিল, কণ্ঠৰ প্ৰেমত পৰিছিলোঁ। ৰেডিঅ'ত কাম কৰিলে তেতিয়াতো জানেই, আমি দুয়োগৰাকী একেলগে কেতিয়াবা ডিউটিও পৰে। তেওঁ স্ক্ৰিপ্ট ভাল লিখে, মই ভাল লিখোঁ, ভইচ অভাৰ কাৰ ভাল হয় বা কেনেকৈ কি হয়, সেইবিলাক কথাৰ মাজে মাজে হৈ গৈছিল। আৰু তেতিয়া হোৱাটছএপ নাছিল বা ডিজিটেল যুগটো নাছিল। আজি যেনেকৈ ৰূপমৰ সৈতে কথা কৈ আছোঁ,
গতিকে প্ৰেম চিৰশাশ্বত সেইটোৱে কৈছো আৰু শতিকা জুৰি চলি আছে কোনে আগতীয়া প্ৰপ'জেল কাহিনীটো আচলতে কাহিনীটো প্ৰপ'জেল হয় হয় প্ৰপ'জেল বুলি নহয় আৰু এই কথা পাতি পাতি থাকোঁতে মাজে মাজে হৈ গ'ল আৰু কথাখিনি কাকো প্ৰপ'জ কৰা নহ'ল নেকি প্ৰপ'জ তেনেকৈ ফৰ্মেলি কৰাই নহ'ল আৰু নক'লে আই লাভ ইউ কোৱাও নহ'ল হয় পিছত হ'ল আৰু কিন্তু তেতিয়া মানে ফৰ্মেলি নহ'ল আৰু চকুৰ চাহ আনিলে নেকি এই কণ্ঠৰ প্ৰেম আৰু কথা হয় ৰেডিঅ'ততো কণ্ঠটোহে শুনা যায় হয় হয় মানুহটো আপুনি নেদেখে তেনেকেই তাৰপিছত কিমান দিন প্ৰেম চলিলে তাৰপিছত 2008 চনৰ পৰা প্ৰেম চলিল আৰু আমি 13 চনত 13ত বিয়া কৰিলোঁ গতিকে 28 বাৰ 5 বছৰ 5 বছৰ প্ৰেম কৰিলে সেই 5 বছৰ প্ৰেমৰ মাজতে ভেলেণ্টাইন ডে আহিছিলে নে তেতিয়া ভেলেণ্টাইন ডে পাতিছোঁ কিন্তু দেই যদি অকণমান কয় তেতিয়া ভেলেণ্টাইন ডে কি আৰু তেতিয়া এনেকুৱা ডিজিটেল যুগ নহয় ধৰক এনেও চাই থকা যায় চিনেমা চাবলৈ যাওঁ গুৱাহাটীত তেতিয়া শ্বপিং মলবোৰত ধৰক এই চিনেমা হলবোৰ আহিছে আৰু চিনেমা চাবলৈ যাওঁ ক'ৰবাত ওলাই যাওঁ তেনেকৈ ভেলেণ্টাইন ডে ভাল লাগিলে জানি তেওঁৰ প্ৰেমৰ বিষয়ে যিহেতু নিব্দ খুব এজন প্ৰেমিক বুলিয়ে ক'ব লাগিব আৰু প্ৰেম সদায় চবেই কৰিব লাগে কাৰণ মানৱীয় প্ৰেম মানুহৰ জীৱনত জৰুৰী আৰু আজি নিব্দৰ পৰাও তেওঁ প্ৰেমৰ বিষয়ে জানিলোঁ খুব ভাল লাগিলে ধন্যবাদ থেংক ইউ এই ভেলেণ্টাইন ডে প্ৰেমৰ দিনটো আজি কেনেদৰে ভাবে আপুনি ভাবোঁ মানে প্ৰথম কথা আচলতে যেনেকৈ যিধৰণে ভেলেণ্টাইন ডে বুলি ক'লে আমাৰ কাপলছবোৰে যিধৰণে চেলিব্ৰেট কৰে আচলতে লগত যদি আছে চেলিব্ৰেট কৰিব পাৰিছে ৱেল এণ্ড গুড ভালে আচলতে লগত থকাটো জড়িত নহয় আচলতে আমাৰ মনৰ পৰা আমি মেণ্টেলি চ'লফুল যোনটো কানেকশ্যন ন হাৰ্টৰ পৰা বা যোনটো আণ্ডাৰষ্টেণ্ডিং সেই কানেকশ্যনটো লাগে সেই লগটো লাগে আচলতে লগত নাথাকিলেও কথা নাই বাহিৰত থাকিবও পাৰে কামৰ সংক্ৰান্তত কোনো কথা নাই লগত থাকিলেও ভাল কথা খুব কিন্তু মূলতে আচলতে হয় যে লাভ বা যোনটো আমি কওঁ আচলতে মনৰ কানেকশ্যনটো যোনে ইজনে সিজনক বুজি পায় চ'লমেট যোনটো কানেকশ্যন আৰু ৰেচপেক্ট সন্মান ইজনে সিজনক দিয়াটো খুবেই জৰুৰী আৰু আই থিংক লাভতকৈ চবতকৈ ওপৰত লাভৰ ডেফিনেশ্যন বুলি ক'লে আচলতে এটাই কথা আণ্ডাৰষ্টেণ্ডিং এণ্ড ৰেচপেক্ট সেইটোৱে আচলতে উত্তম প্ৰেম বা উত্তম ভালপোৱা আৰু এদিনৰ কাৰণে ভেলেণ্টাইন ডে থাকিব লাগে নালাগে সেইটো কমেণ্ট আমি কি কৰিম সেইটো ক'ব বিশেষ নোৱাৰোঁ বাট ভাল ফ্ৰেণ্ড যদি আছে ওলাই গৈছে অলপ ফূৰ্তি ফাৰ্তা কৰিছে আহিছে ডেটছ ইট বাট যিকোনো কানেকশ্যন এদিনৰ কাৰণে হওক যি হওক ইট শ্বুড বি হেল্ডি হওক হ'ব পাৰে এদিনৰ কাৰণে ওলাই যাব পাৰে বাট ইট শ্বুড বি হেল্ডি আৰু দেখিছোঁ খুব এটা সুন্দৰ আমি এটা ব্ৰেকগ্ৰাউণ্ডৰ পাছত দি আছোঁ থেংক ইউ ভেৰি মাছ আৰু আমি হেপী ভেলেণ্টাইনছ ডে থেংক ইউ হয় নমস্কাৰ আচলতে প্ৰেম এক মানৱীয় অনুভূতি আৰু সঁচাকৈ প্ৰেমৰ বাবে এটা বিশেষ দিন নালাগে যদিও আজি সমগ্ৰ বিশ্বজুৰি পালন কৰিব প্ৰেম দিৱস কিন্তু প্ৰেমৰ কাৰণে কোনো নিৰ্দিষ্ট দিন নালাগে আমাৰ মনত যদি ভালপোৱা থাকে আমাৰ মনত যদি বিশ্বাস থাকে আমাৰ মনত যদি অনুভৱ থাকে অনুভৱৰ সেউজীয়াই প্ৰতিটো দিন সেউজীয়া কৰি ৰাখিব প্ৰতিটো দিন ৰঙীন কৰি ৰাখিব গতিকে তাৰ বাবে আজি বিশেষ দিনটোৰ প্ৰয়োজন নহয় কিন্তু তথাপিও আজি যিহেতুকে এক আনুষ্ঠানিকভাৱে পালন কৰা হয় প্ৰেমৰ উৎসৱ গতিকে সকলোলৈকে মই প্ৰেমৰ উৎসৱৰ আজি প্ৰেমৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে তোমাকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি তোমাৰ প্ৰেমৰ কাৰণে কি কৰিলা মোৰ প্ৰেম আচলতে ইয়াত নাই বাহিৰত আছে কৰ্মসূত্ৰে গতিকে মই আছোঁ ডিউটিত মিছ কৰিছানে অকণমান কৰিছোঁ কিন্তু এতিয়া নাই এতিয়া মিছ কৰিবলৈ নাই কাৰণ আমাৰ বিয়াৰ আজি 3টা বসন্ত গৰকি গৈছে এইটো ভুল কৈছা সেইটো ভুল কৈছা তথাপিও মিছ মানে এনেকুৱা নহয় যে মনত যিগৰাকী মানুহ মনত থাকে প্ৰতিটো উশাহ নিশাহত তেওঁৰ যিটো অৱকাশ আমাৰ লগত থাকে গতিকে সেই মানুহৰ সেই মানুহগৰাকীক বা সেই মানুহজনক মিছ কৰা নহয় আচলতে কাৰণ ভাবোঁ তেওঁৰ আশীৰ্বাদ তেওঁৰ যি সঁহাৰি প্ৰতিদিনেই মোৰ লগত আছে গতিকে আন এগৰাকী জনপ্ৰিয় সাংবাদিক সংঘমিত্ৰ বৰুৱা তেওঁ কি ভাবে প্ৰেমৰ বিষয়ে প্ৰেম এটা সুন্দৰ অনুভূতি প্ৰেম মানে সকলোৱে জানো যে প্ৰেম মানে আচলতে অকল প্ৰেমিক প্ৰেমিকা বা হাজবেণ্ড ৱাইফৰ প্ৰেমেই নহয় প্ৰেম মানে নিজৰ ছোৱালীজনী প্ৰেম মানে নিজৰ সন্তান প্ৰেম মানে নিজৰ মাতৃ নিজৰ পৰিয়াল সকলো আচলতে আৰু ভেলেণ্টাইনছ ডে এই সুন্দৰ মুহূৰ্তত মই সমগ্ৰ অসমবাসীক সমগ্ৰ বিশ্ববাসীক উইছ কৰিব বিচাৰোঁ হেপী ভেলেণ্টাইনছ ডে আপুনি ভেলেণ্টাইন ডে দিনা কি কৰিছিলে কৰিছিলোঁ বুলি নহয় এতিয়াও কৰোঁ
ভেলেণ্টাইন্স ডে এটা স্পেচিয়েল ডে হয় সকলোৰে কাৰণে, যদিও সকলোৱে কয় যে প্ৰেমৰ কাৰণে কোনো স্পেচিয়েল ডে নালাগে, কিন্তু প্ৰেমৰ কাৰণে স্পেচিয়েল ডে নালাগিলেও ভেলেণ্টাইন্স ডেটো সদায় স্পেচিয়েল সকলোৰে কাৰণে, সেইটো যোনেই যিমান নকওক কিয়, ল'ৰা হওক ছোৱালী হওক। বিয়াৰ পূৰ্বেও মই এইটো চেলিব্ৰেট কৰিছিলোঁ মোৰ প্ৰিয়জনৰ সৈতে, আৰু এতিয়া তেওঁ মোৰ বৰ্তমানৰ হাজবেণ্ড, তেওঁৰ সৈতে আজিৰ দিনটো মই চেলিব্ৰেট কৰোঁ। তেওঁক ইতিমধ্যে মই কালি ৰাতি উপহাৰ দিলোঁ, তেওঁ মোক দিলে উপহাৰ, আৰু আজি আমি ডিনাৰ কৰিব যাম, সিমানেই আৰু। থেংক ইউ।